Hello guys, welcome to my YouTube channel SA Vlogs. যেহেতু Govt.of Assam irrigation ডিপাৰ্টমেণ্টৰ পৰা আমাক নেৰিৱালমত এটা ট্ৰেইনিঙত পঠাইছিল সো নেৰিৱালমৰ পৰা আমাক বৰ্ডিকৰাই ৰিভাৰ যেটো ইৰিগেশ্যন স্কিম আছে হেতু তালৈ গৈ আছো ইয়া আমাৰ গাড়ীত নেৰিৱালমৰ গাড়ী যেটো নেৰিৱালমৰ পৰা আমি অনলি ইঞ্জিনিয়াৰ্ছ বোৰ গৈ আছো সো বৰ ফুৰ্তি কৰি গৈ আছো ভাল লাগি আছে যে এটা নতুন প্ৰজেক্ট চাবলৈ পাম সো অল আৰ ভেৰি হ্যাপি সো এনেকৈ ফুৰ্তি কৰি আমি গৈ আছো গৈ পালো আমি বৰ্ডিকৰাই ইৰিগেশ্যন স্কিম সো আমি এয়া গৈ পেলাই চালো স্কিমটো ইমান ধুনীয়া জায়গাত আছে ৰিভাৰ টু কলং আৰু সোনাই ৰিভাৰ যেটো আছে এই তাতে গৈ পেলাই আমি উপস্থিত হলো শোণিতপুৰ ডিস্ট্ৰিক্টত সো গৈ পেলাই আমি এনেকৈ পৰিৱেশটো চাই পেলাই বৰ ধুনীয়া লাগিল ইঞ্জিনিয়াৰ্ছবোৰ এনেকৈ চাই আছে কোনবা ফুৰ্তি কৰি আছে সো মই ভাবিলো যে ভিডিওটো কৰিলে ভাল লাগিব এটা মেমৰি হৈ থাকিব ইয়াৰ ৰিভাৰটো চাওক ইমান ধুনীয়াকৈ ফ্লো হৈ আছে ৱাটাৰ সেইকাৰণে আমি ইয়াৰ পৰা কেনেকৈ পানী আমি আমাৰ কাল্টিভেটেড লেণ্ডবিলাকত দিব পাৰোঁ তাৰে প্ৰয়াস কৰিছিলে আমাৰ আগৰ বহুত আগৰে প্ৰজেক্ট সো আগৰ পৰা হেতু চেষ্টা কৰিছিলে যেনেকৈ আমি পানী দি পেলাই খেতিয়ক বা কাল্টিভেটেড লেণ্ডবিলাক কেনেকৈ আমি খেতিটো উৎপাদনটো বেছি কৰিব পাৰোঁ এইবিলাক চাওক গেটবিলাক সো ৰিভাৰৰ যেটো মনমোহা পৰিৱেশ বহুত ধুনীয়া ইয়া ফটো মাৰি আছে সো ভেৰি ইণ্টাৰেষ্টিং প্লেচ এনেকৈ আমি ইয়াতে আহি গ'লো এইটো হল ডাইভাৰচন এইটো হল এনেকৈ আমি কেনেল বনাই এইটো ডাইভাৰ্ট কৰি দিছো হেতু হল মেইন গেট মেইন হেডৱৰ্কছটো এইটো হল ডাইভাৰচন সো এনেকৈ চাই থাকক বন্ধুসকল আপোনালোকক সঁচাকৈ ভাল লাগিব এই ভিডিওটো চাই যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সো এইটো হল মেইন হেডৱৰ্কছটো যত এই ইঞ্জিন ইয়া আমাক সবকে একেলগ কৰাই আমাৰ যেটো মেন্টৰ আছে এই প্ৰজেক্টৰ যোনবিলাক প্ৰজেক্টটো চাৱা চিতা কৰি আছে ইঞ্জিনিয়াৰে আমাক এই বস্তুটো ধুনীয়াকৈ বুজাই দি আছে যে একচুৱেলি প্ৰজেক্টটোত কি হৈছে কেনেকৈ আহিছে ক'ৰ পৰা আহিছে কিমান চনত এইবিলাক সিস্টেমটো যে মেকানিজম কি আছে সেই বস্তুটো ধুনীয়াকৈ আমাক বুজাই দিলে এই মেন্টৰে তাতে হাতত পুৰা ড্ৰয়িং লৈ আহি একদম আমাক সব ইঞ্জিনিয়াৰক ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিছে সো এয়া মোক চিনি পাইছে সো ভাল লাগিছে আৰু মানে তাতে ইমান ধুনীয়া এটা পৰিৱেশ আৰু সবে ইমান টেলেন্টেড মানুহবিলাকৰ লগত টেলেন্টেড ইঞ্জিনিয়াৰ্ছৰ লগত আমি এনেকৈ মই যাব পাৰিছো হেতু ভাল লাগিছে আৰু Govt.of অসমক ইৰিগেশ্যন ডিপাৰ্টমেণ্ট এণ্ড অলসো নেৰিৱালমক অশেষ ধন্যবাদ জনাইছো থ্যাঙ্কস মানে যেটো এনেকৈ পদক্ষেপ লৈ আছে সো আমাৰ যিবিলাক ইফিচিয়েন্সি আছে যিবিলাক ইঞ্জিনিয়াৰ্ছ আছে এনেকৈ ট্ৰেইনিং পিৰিয়ড কৰিলে মই সঁচাকৈ ভাবিছো যে আমাৰ অসমটো ডেভেলপ হ'ব আৰু আমাৰ ইঞ্জিনিয়াৰ্ছবোৰৰ ইফিচিয়েন্সিও বাঢ়িব আৰু কিবা এটা শিকিবলৈ চেষ্টা কৰিম সো Govt.of Assam নাইস ষ্টেপ এইটো এনেকুৱা ষ্টেপ ল'ব লাগে সো এনেকৈ চাওক পৰিৱেশটো কি ধুনীয়া মই ক'ব বিচাৰিছো যে যেটো জায়গাত গৈছিলো আমি তে পাহাৰ আছে তাৰ পৰা পানীখিনি নামি আহে এনি টাইম ইয়াতে ষ্ট্ৰীম পুৰা খোদবিলাক থাকে আৰু তো পানীখিনি ল'বলৈ তো কেনেকৈ আমি খেতিয়কক বচাব পাৰোঁ কেনেকৈ কাল্টিভেটেড লেণ্ডত আমি পানী দিব পাৰোঁ মেইনলি এইটো যেটো আমাৰ স্কিমবোৰ থাকে সেইবোৰ পানী দিয়া আৰু উৎপাদন কেনেকৈ বঢ়াব পাৰোঁ সো তাৰ কাৰণে এইবিলাক চৰকাৰে পদক্ষেপ লৈছে ডাঙৰ স্কিম লৈছে এয়া ওপৰত উঠিলো হেডৱৰ্কছৰ ওপৰত যিবিলাক মেচিনাৰিজ আছে সেইবিলাক অলপ চালো বুজিলো কি কৰিলে কেনেকৈ কি হয় এয়া চাওক হেডৱৰ্কছৰ ওপৰত কেনেকৈ ৱাটাৰ ফ্লো আছে হৈ আছে কি ধুনীয়া পৰিৱেশ হৈ আছে ভাল লাগি আছে এই ফটোৰ সাউণ্ডটো পাই পেলাই সো ইয়াৰ ফটোৰ ফটবিলাক কেনেকৈ গৈ আছে পানীবিলাক সঁচাই বহুত ধুনীয়া গাইজ এতিয়া আপোনাৰ এইটো চাব এইটো মেইন বস্তুটো হ'ল এয়া পানীটো এনেকৈ আহি আছে আপষ্ট্ৰীমৰ পৰা ডাউনষ্ট্ৰীমলৈ এইফালে হ'ল আপোনাৰ ডাইভাৰচন ৱাৰ্কটো আছে সো এইটো হ'ল মেইন হেড ৱাৰ্ক এইটো কেনেকৈ এই গেটডালটো কেনেকৈ বন্ধ কৰি দিব আৰু পানী কেনেকৈ আপষ্ট্ৰীমত একদম হেডটো আপ হৈ যাব বাঢ়ি যাব আপষ্ট্ৰীমত সো দিছ ইজ দ্য মেকানিজমছ কেনেকৈ আমাৰ পানীটো এই গেটটো ওপৰলৈ উঠাই দিব বাই দ্য মেকানিজমছ এইটো ওপৰত যেটো মেচিনাৰী আছে হেতু দি আমি পানীটো ওপৰলৈ উঠাই দিম
চ' এয়া চাওক ইঞ্জিনিয়াৰ্ছবোৰ বহুত ফূৰ্তি পাইছে, নতুন প্ৰজেক্ট এটা চাব পাৰিছে, ভাল এটা বস্তু এয়া চাওক। দে আৰ ভেৰি হেপী। চাওক এইটো চাওক, এয়া গেটটো কেনেকৈ আমি এইটো বাই দ্য মেকানিজিমছৰ এইটো কেনেকৈ আমি উঠাই আছোঁ। এক দুইফালে আমাৰ ষ্টিল ৰ'প লগা আছে, এনেকৈ ওপৰত মেচিন লগা আছে জেনেৰেটৰ টাইপৰ, এনেকৈ ইয়াত লগাই দি পেলাই এইটো উঠাই আছে। উঠাই যেতিয়া থাকিব ডাউন ষ্ট্ৰীমটো চাওক আৰু আপ ষ্ট্ৰীমটো চাওক। এইটো ছাইডৰ লেভেলটো চাওক, পানীৰ লেভেলটো চাওক। পানীৰ লেভেলটো চালে গম পাই যায় বস্তুটোত কি হৈ আছে। চ' এইটো এটা ছাইডত এনেকুৱা দেখাইছোঁ, এনেকৈ মাজত আৰু দুই তিনিটা আছে। চ' গাইজ এইটো উঠাই আছে, প্লেটটো এনেকৈ উঠাব লাহে 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 মেচিন দি উঠাই আছে। তো ইলেক্ট্ৰিচিটি লাগিব তাতে, ইলেক্ট্ৰিচিটি তাৰ পৰা কানেক্টেড হৈ আছে। চ' এনেকৈ এইটো যেতিয়া পূৰা উঠি গ'ল, তেতিয়া পানীৰ যিটো ফ্ল' আছে সেইটো লাইনেদি যাব নোৱাৰে। তো ডেটছ ৱাই তাতে আপষ্ট্ৰীমত যিটো কি আছে, পানীৰ লেভেলটো হাই হৈ যায় আৰু তাৰে পৰা আমাৰ কি হয়, এইটো ডাইভাৰ্চন হয় কেনেলেদি। যিখিনি পানী এইটো বাঢ়ি যায় সেইটো কেনেলৰ থ্ৰুৱেদি ডাইভাৰ্চন হোৱাৰ পৰা আছে, এইটো কেনেলত যায়গৈ আৰু তাৰ পৰা মানুহে নিজৰ খেতিত মেইন কাল্টিভেটেড লেণ্ডত পানীটো যায়। চ' এইটো এটা ধুনীয়া প্ৰচেছ। এইটো এনেকৈ কৰাৰ কাৰণে আমাৰ খেতিয়কবিলাকে বহুত 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 হেল্পফুল হৈছে আৰু তাতে আমাৰ খেতিটোৱে এটা চাওক গোটেইখিনি উঠাই গ'ল, এতিয়া পানীৰ ফ্ল'টো বাঢ়ি গ'ল। তো এনেকৈ বস্তুটো কি কৰাৰ কাৰণে আমাৰ মানে কি খেতিয়কবিলাকৰ সুবিধা হৈছে, তাতে সেইকাৰণে পানীৰ অভাৱ হোৱা নাই, ধুনীয়াকৈ খেতি চলি আছে আৰু ভাল ভাল খেতি কৰিব পাৰিছে। চ' খেতিৰ ইফিচিয়েঞ্চিটো বাঢ়ি গৈছে। চ' এনেকৈ আমি ইঞ্জিনিয়াৰ্ছবোৰ এইটো ধুনীয়াকৈ প্ৰজেক্টটো চালোঁ। চাই পেলাই আমি চাওক ৰিভাৰৰ এইটো আপ ষ্ট্ৰীমত কেনেকৈ পানীৰ লেভেলটো হাই হৈ গৈছে। এইটো চাওক কি এইটো মেকানিজিম, কি ধুনীয়া লাগিছে চাই পেলাই। চ' ইৰিগেশ্যনৰ এনেকুৱা ডাঙৰ ডাঙৰ প্ৰজেক্ট আছে, মেকানিজিমছ আছে। চ' যিটো আমাৰ ফিউচাৰত এইবিলাক আমি ইমপ্লিমেণ্টেশ্যন আৰু ভালকৈ মডাৰ্ণাইজেশ্যন কৰিব লাগিব আৰু আমি ডেভেলপমেণ্ট কৰিব লাগিব। চ' এইটো এটা আমাৰ প্ৰজেক্ট চালোঁ। তো খুবেই ভাল লাগিল প্ৰজেক্টটো চাই পেলাই। আপোনালোকে ভিডিঅ'টো আশা কৰোঁ ভালকৈ চাইছে আৰু স্কিপ নকৰাকৈ গোটেই চাইছে, আৰু পাৰিলে আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লাইকটো কৰি দিব, ছাবস্ক্ৰাইবটো মেইন সেইটো কৰি দিব, যাতে এনেকুৱা আৰু ভিডিঅ' আৰু আহিলে আপোনালোকৰ তাতে ডাইৰেক্টলি পাই যাব আৰু দেখিব পাৰিব আৰু। গাইজ পানীৰ প্ৰেছাৰ চাওক, ৱাও কি প্ৰেছাৰত পানী গৈছে। চাউণ্ড কি বহুত দূৰ দূৰণিলৈকে এইটো চাউণ্ডটো পোৱা যায়। বিউটিফুল চিনাৰী, বহুত ভাল লাগিছে ইয়াত আহি পেলাই। সঁচাকৈ দিনটো কেনেকৈ গৈছে ক'ব নোৱাৰোঁ। গাইছে চাওক আমাৰ সেইটো মেইন হেডটো আৰু এইটো আমাৰ ডাইভাৰ্চন ৱাৰটো কেনেকৈ এয়া মই যিটো প্ৰথমত দেখাইছিলোঁ সেইটো মেইন হেড, য'ৰ পৰা আমি গেটখন ক্ল'জ দি হেড ৱাৰ্কটো এইফালে হেৰি কৰিছোঁ, আৰু এইটো আমাৰ ডাইভাৰ্চনটো চাওক, এইটো ৰিভাৰ, এইটো ডাইভাৰ্চন। এনেকৈ আমাৰ পানীবিলাক কেনেলত যায়, কেনেলৰ পৰা আমাৰ তাৰপিছত আমি এইটো আমাৰ মেইনটো আছিলে, মেইন হেড ৱাৰ্কটো আছিলে, আৰু এইটো মেইন হেড ৱাৰ্ক গাইছ মনত ৰাখিব। এইটো ৰিভাৰটো গৈছে, এইটো মেইন হেড ৱাৰ্ক, আৰু এইটো ছাইডত যিটো আছে এইটো হ'ল ডাইভাৰ্চন। এই ডাইভাৰ্চনৰ পৰা আমাৰ কেনেলত পানী গৈ আছে আৰু খেতিয়কবিলাকে পাই আছে। ৰিভাৰৰ এইটো এটা ধুনীয়া প্ৰচেছ। চ' এইটো মেইন হেড ৱাৰ্কটো
আৰু এই চাইডৰটো হ'ল ডাইভাৰশ্যন গাইজ আপোনালোকে বুজি পাইছে আশা কৰোঁ বুজি পাইছে এইটো ডাইভাৰশ্যনটো এই এনেকৈ যিহেতু এইটো গেটটো উঠাই দিছে সেইকাৰণে এইটো পানীটো আপ ষ্ট্ৰীমত পানীটো বেছি হৈ গৈছে যাৰ ফলত এনেকৈ আমাৰ ইজি এটা প্ৰচেছ যাৰ ফলত এনেকৈ আমাৰ পানীটো কেনেললৈ গুচি গৈছে চ' দিছ ইজ দ্য প্ৰচেছ দিছ ইজ দ্য মেকানিজিমছ গাইজ আপুনি এনেকৈ গোটেইখিনি চোৱা চিতাৰ পিছত চবে ফটো চটো উঠিলোঁ কথা বতৰা ভৰিলোঁ ফুৰিলোঁ যিখিলোঁ পৰিৱেশটো ভাল লাগিছে এনেকৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ চবে ফটোশ্বুট দি আছে চ' গাইজ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি